Hello friends, welcome to my channel GK and Current Affairs in Assamese. আমি এই ভিডিও সিরিজটোত স্টেট সিম্বলৰ বিষয়ে ডিসকাস কৰি আছিলো। আমি পাৰ্ট 1 টো ইতিমধ্যে কমপ্লিট কৰিছো। আজি পাৰ্ট 2 টো আৰম্ভ কৰিবলৈ লৈছো। গতিকে আহক বন্ধুসকল পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। State symbols of all the states of India part 2। আমি প্ৰথম 7খন ৰাজ্যৰ বিষয়ে আমি আলোচনা কৰিছো পাৰ্ট 1 ত। গতিকে আজি পাৰ্ট 2 ত আমি 8 নম্বৰৰ পৰা আৰম্ভ কৰিম। 8 নম্বৰত আছে হাৰিয়ানা। হাৰিয়ানাৰ ষ্টেট এনিমেল হৈছে ব্লেক বাঘ। ষ্টেট বাৰ্ড হৈছে ব্লেক ফ্ৰেনকলিন। ষ্টেট ট্ৰী হৈছে পিপল। ষ্টেট ফ্লাৱাৰ হৈছে লটাছ। 9 নম্বৰত আছে হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ ষ্টেট এনিমেল হৈছে স্নো লিওপাৰ্ড। ষ্টেট বাৰ্ড হৈছে জুজুৰানা বা ৱেষ্টাৰ্ণ ট্ৰাগোপেন। ষ্টেট ট্ৰী হৈছে দেওদাৰ। ষ্টেট ফ্লাৱাৰ হৈছে ৰহডোডেনড্ৰন। 10 নম্বৰত আছে ঝাৰখণ্ড। ঝাৰখণ্ডৰ ষ্টেট এনিমেল হৈছে ইণ্ডিয়ান এলিফেণ্ট। ষ্টেট বাৰ্ড এছিয়ান কইল। ষ্টেট ট্ৰী হৈছে শাল, এইটো আমি শাল গছ বুলি কওঁ। ষ্টেট ফ্লাৱাৰ হৈছে পেৰট ট্ৰী। কৰ্ণাটকাৰ ষ্টেট এনিমেল হৈছে ইণ্ডিয়ান এলিফেণ্ট। ষ্টেট বাৰ্ড হৈছে ইণ্ডিয়ান ৰোলাৰ। ষ্টেট ট্ৰী চান্দাল উড। ষ্টেট ফ্লাৱাৰ লটাছ। 12 নম্বৰত আছে কেৰেলা। কেৰেলাৰ ষ্টেট এনিমেল ইণ্ডিয়ান এলিফেণ্ট। ষ্টেট বাৰ্ড গ্ৰেট হৰ্ণবিল। ষ্টেট ট্ৰী কোকোনাট। ষ্টেট ফ্ৰুইট জেক ফ্ৰুইট। চাওক বন্ধুসকল, কেৰেলা, তাৰপিছত কৰ্ণাটকা আৰু ঝাৰখণ্ড, ইয়াৰ ষ্টেট এনিমেল একেই। ঝাৰখণ্ডৰো ইণ্ডিয়ান এলিফেণ্ট, কৰ্ণাটকাৰো ইণ্ডিয়ান এলিফেণ্ট আৰু কেৰেলাৰো ষ্টেট এনিমেল ইণ্ডিয়ান এলিফেণ্টেই হয়। গতিকে এইটো আপোনালোকে মনত ৰাখিব। এইবাৰ হৈছে 13 নম্বৰলৈ। 13 নম্বৰত আছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ ষ্টেট এনিমেল হৈছে বাৰাসিংঘা। ষ্টেট বাৰ্ড এছিয়ান পেৰাডাইজ। ষ্টেট ট্ৰী হৈছে বানিয়ান। ষ্টেট ফ্লাৱাৰ পেৰট ট্ৰী। 14 নম্বৰত মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ ষ্টেট এনিমেল হৈছে ইণ্ডিয়ান জায়েণ্ট স্কুইৰেল। ষ্টেট বাৰ্ড য়েলো ফুটেড গ্ৰেট পিজন। ষ্টেট ট্ৰী মেংগো। ষ্টেট ফ্লাৱাৰ জেৰুল। গতিকে আমি এই ভিডিঅ'টোত আজি 7খন ৰাজ্যৰ বিষয়ে ডিছকাছ কৰিলোঁ, জাতীয় প্ৰতীকৰ বিষয়ে, আৰু বাকী এইখনৰ বিষয়ে আমি নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।